বদিয়া দুখনি হিয়া বাঢ়িছে বাঢ়িব দিয়া ভাল পোৱা। দুই তিনি তই পল্লৱীতকেও ভালতি পাবি। কি যে কৰো, স্কুলতো কি যাবি, সাধা মাৰাতে যাই দেখোন। ধেই বাবু, এই বাবু, হেই কি হলে মুখ চুখ ফুলে এনেকে বহি আছা যে? স্কুলৰ পৰা আজি সোনকালে এতিয়া টিউচন ছাৰ আহিব তোৰ। টিউচন ছাৰ? টিউচন ছাৰ আৰু কিয়াহে, মইচোন চব জানোৱে। জানেই কোনদিনা তই 30 নম্বৰৰ ওপৰত পাই গৈছা হা? তাৰ মাৰ্কশ্বিট অসমীয়াত 30, গণিতত 6, ইংৰাজীত 4, হিন্দীত 5। আৰু বোলে সি চব জানে, কথা কলেও গাত নালাগে ন? হাইফাই আছে। তই কি বুজি পাবি মাই, সেইবিলাক হৈছে টেলেণ্ট। ইটাতে যদি মই বেছি বেছি নাম্বাৰ পাওঁ, মোক গুৰুত্বই দিবাৰ নাই মাই, গম পাইছ না? সেইকাৰণেহে মই কম নাম্বাৰ পাওঁ। মই জানলেও নেলখোৱে মাই, পৰীক্ষাত 30 নম্বৰৰ ওপৰত নেলখোৱে মই। গছমূৰা লাজ নাপায় তাকে নকয়। মই সিগলা নাজনো, স্কুলৰ পৰা তাড়াতাড়ি আহিবি, টিউচন মাষ্টাৰ আহিব তোৰ। হ'ব দে, ইমান খং কৰবা নালগে তই। মিলিছে মিলিব দিয়া দুখনি হিয়া বাঢ়িছে বাঢ়িব দিয়া ভাল পোৱা। বৰ বেলেগ গান গাওঁছে তই ভাই। কেনাই কেনাই এই মজা নহয়, মজাৰো মজা। সাগৰৰ পাৰে পাৰে নাৰিকলৰ পুলি, এই গছবোৰে কি ভাবি আছে মই ছোৱালী নাপাম বুলি? দুই তিনি তই পল্লৱীতকেও ভালতি পাবি। 2 3 4 জনী গেছি যাবা দি। 6 7 তোক চাই আছে কোনোবাই বাদ। A for আপি, M for মানে, P for পাপি। বাৰীত আছে কলপুলি, গলিত আছে গৰু, তোৰ পিঠিত 2 চিনাব আজি ঘৰৰ হাওলা লৰো। তোক মই কি কৈছিলো হা? আজি টিউচন মাষ্টাৰ আহিব বুলি কৈছিলো না? তই টিউচন কৰবা লাগে না, এইটো সময়ত তই ইয়াতে আড্ডা দিবা লাগে হা? এতিয়া মুখ মিলি থাকবি না তই জাপিয়াৰ পৰা হা? যাও যাও, কি চাই চাপ বলো। যতে বাঘৰ ভয় তাতে ৰাতিও হয়। 1 2 3 পলত বাহিৰে মোৰ নাই কোনো গতি। অ মোৰ তৰালি।